টাং বন্ধুসকল আপোনালোকে এটা নতুন ভিডিঅ' বনাবলৈ লৈছোঁ সামাৰ ছিজনৰ ফুল এজোপাৰ ওপৰত। এজোপা স্পেচিয়েলি বহাগৰ বিহুৰ এইকেইটা দিনতে ফুলে আৰু বৰ ধুনীয়া গোন্ধ ওলায়। ফুলজোপাৰ কলিবিলাক ৰাতিহে ফুলি উঠে আৰু ৰাতি ফুলা ফুলৰ পাহটো বগা হৈ থাকে। যেতিয়াই সূৰ্য পোহৰ পৰে তেতিয়াই এনেদৰে ডাঠ গুলপীয়া ৰঙৰ হ'বলৈ আৰম্ভ কৰে। আৰু এই ফুলজোপা এজোপা মেডিচিনেল প্লান্ট বুলি কোৱা হয়। চাওঁতে টিভিত দেখাই আছিলোঁ বাবা ৰামদেৱৰ কিছুমান দৰৱৰ প্ৰগ্ৰামত দিয়ে এজোপা ঔষধি গছৰ বুলি উল্লেখ কৰে। কি ঔষধ হিচাপে ইয়াক ব্যৱহাৰ কৰা হয় সেই সম্পৰ্কে মই জ্ঞাত নহয়। সেয়েহে মই ইয়াক আপোনাৰ এই স্প্ৰিং গাৰ্ডেনত মানে ইভ সামাৰ গাৰ্ডেনত লগাব পৰা এজোপা ফুলৰ ভিডিঅ' বনোৱাৰ শিতানতে অন্তৰ্ভুক্ত কৰি এই লতা ফুলজোপাৰ ভিডিঅ'টো বনাইছোঁ। আৰু এই ফুলজোপা এই বহাগ বিহুৰ এই দিনকেইটাৰ পৰাই বিশেষকৈ ফুলিবলৈ লয় বাবে এই ফুলজোপালৈ এটা যোজনা আছে, এটা পদ আছে, বিহু গান আছে। আৰু বিশেষকৈ অসমৰ এগৰাকী জনপ্ৰিয় গায়িকা অনিমা চৌধুৰী বাইদেৱে এটা গানত এই ফুলজোপাৰ কথা উল্লেখ কৰিছে। এতিয়া আপোনালোকক কওঁ যে ফুলজোপা হৈছে মাধৈ মালতী ফুল। আৰু মাধৈ মালতী ফুলজোপা লতা ফুল আৰু ইয়াৰ গুৰিৰ পৰাই পুলি ওলাই পোখা শিপা লগা আৰু সেইবিলাক উভালি নতুনকৈ ৰুলেই পুনৰ এজোপা গছ হয়। কিন্তু ইয়াৰ ভাল গুণকেইটাৰ কথা কৈ থাকোঁতেই এইখিনিতে এটা বেয়া গুণৰ কথাও কওঁ। যদি গছজোপাৰ গাত বগাই যায়, যিকোনো এজোপা ডাঙৰ গছেই হওক বা ফল মূলৰ গছেই হওক, গছজোপাই কিন্তু গা কৰিব নোৱাৰে। ৰঘুমালাৰ দৰে হেঁচি ধৰি আৰু তাক বাঢ়িব নিদিয়ে, গোটেই ফুলজোপাই লতা আকাৰে বেৰি ধৰে। আমাৰ এইখিনিতে মধুৰিজোপা আছিলে, এজোপা বগাই বহুত ডাঙৰ হৈ গৈছিলে আৰু মধুৰিজোপা মৰি গ'ল। এতিয়াও ফুলজোপা আছে, ইয়াকো কাটি পেলোৱা হৈছিলে পচা মধুৰিজোপাৰ লগতে। আৰু ইয়াৰ যিটো শিপা বহুত দূৰলৈ যায়, আমাৰ চোতালখনৰ বহুত দূৰলৈকে ইয়াৰ শিপাটো দেখা পাওঁ। তলত এইবিলাক ওলাইছে কিছুমান, এইবোৰ কাটি পেলোৱা হ'ব মৰণা মৰা দিনত, যিহেতু চোতাল আমাক দৰকাৰ লাগে। চব মেইন গুৰিটো ইয়াত আছে, এইখিনিত এই ফুলজোপা য'ত আমাৰ ডাঙৰ মধুৰিজোপা আছিলে। কিন্তু ইয়াৰ শিপা গৈ এই আমাৰ অশোক ফুলজোপা ওচৰৰ পাইছেহি, বহুত কণ দূৰ আহিছে, ইমানখিনি পাইছেহি। এইফালেও গৈছে এনেদৰে চাইডে আৰু ইয়াতো আছে। এইটো চব এই লিলিজোপাৰ ওপৰত, ওচৰৰ লিলিজোপাৰ ওচৰত দূৰলৈকে গৈছে, কিন্তু ফুলজোপা আছে সৈ দূৰত, বহুত দূৰলৈ আহে। সেয়েহে আপুনি ইয়াক অলপ যিবিলাক ডাঙৰ টাবত ৰাখি সৰুকৈ কাটি কৰি ৰাখিব পাৰে, যেনেকৈ দি বনচাই বনাই তেনেকৈ দি, নতুবা গছৰ যদি দি দিয়ে বা জেৰুৱা আকাৰে যদি বৈ দিয়ে চিলিং, তেতিয়াও ৰাখিব পাৰে। তলত কাষত কিন্তু বহুত দূৰলৈ শিপা গুচি যায় সেয়েহে কাষপাতটো আপুনি অকণ ভাল কৰি ৰাখিব লাগিব। এই ফুলজোপাক লৈ যিটো গীত গোৱা হয়, কয় দেউতাৰ পদূলিত গোন্ধাইছে মালতী, কেতেকী মলে মলাই গোবিন্দাই ৰাম, যিটো পদ দিয়া হয় সোমাই আহোঁতে হুঁচৰি যোৱা। অনিমা চৌধুৰী বাইদেউৰ গানটো শুনিছেই আপোনালোকে, হালিছে জালিছে মাধৈ মালতী, বতাহে চুমিছে পাহি। এতিয়া সকলোৱে শুনা এই গীতবোৰৰ ভিতৰত মাধৈ মালতী জোপাই বহাগৰ এই দিনকেইটা চৌপাশ সুবাসিত কৰি ৰাখে, যিদৰে কেতেকী তগৰ কপৌ ফুলে কৰি ৰাখে। সেইদৰে সামাৰ ছিজনৰ আপোনাৰ যিখন গাৰ্ডেন আছে ফুলৰ, সেইখনতো শোভাবৰ্ধন কৰে। বিশেষকৈ নিশা এই ফুলজোপা চাবলৈ বৰ ভাল হয়, বৰ ধুনীয়া গোন্ধ ওলায়। আৰু যিবিলাক এই সৰু সৰু কলি আছে, যিবিলাক ফুলি উঠিব ৰাতি, এইখিনি ইমান ধুনীয়া বগা হৈ যাব, গুলপীয়া মানে ৰাণী কালাৰটোৰ মাজত বগা, বৰ ধুনীয়া লাগে দেখিবলৈ। সেয়েহে ভাবিলোঁ আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰিবলৈ, চোতালৰ আগতে থকা মোৰ এই মাধৈ মালতী জোপাৰ এটা ভিডিঅ' বনাওঁ। ইয়াক এই ডাংডাল
আছে বান্ধি থোৱা, আমি দিয়া নাই, ইয়াত টেঙা আছে বাবে আৰু নৰা বগৰীজোপাও কাষতে আছে। এই ডাংডালত পকাই পকাইও ইয়াক বনাব পৰা যায় এটা আৰ্হিত। মই পিছে নবনাওঁ কাষত, কাৰণ টেঙা দুজোপা আছে আৰু নৰা বগৰীজোপা আছে। যিহেতু ই বগাই গ'লে সেই গছজোপালে মানে অসুবিধা সৃষ্টি কৰিব পাৰে, সেয়েহে আজিৰ ভিডিঅ'টো ইমানেই বনালোঁ আপোনালোকলৈ মাধৈ মালতীজোপাৰ ওপৰত। যিহেতু বহাগৰ এই সময়তে এই ফুলজোপাক লৈ হুঁচৰিও পদ দিয়ে, অসমীয়া বিহু গানতো ই জেগা পাইছে, আৰু বিশেষকৈ ইয়াক ঔষধি গছ বুলি কোৱা হয়। ঔষধি লতা, কি ঔষধত লাগে নাজানো, আপোনালোকে নিজেই চাব। বাবা ৰামদেৱৰ লগত কিবা দৰৱ বনোৱা গুৰু এজন থাকে যে বগা কাপোৰ পিন্ধে, সেইজনে এদিন কৈ আছিলে এনেকুৱা টিভি চেনেল এটাত, মই ইমান মন নিদিলোঁ। আপোনালোকে চাব পাৰে যদি আপোনালোকে জানিবলৈ ইচ্ছা কৰে। মই মাত্ৰ শ্বেয়াৰ কৰিলোঁ ফুলজোপাৰ ভিডিঅ'। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। ভিডিঅ'টো মোৰ লাইক এটা দিব, কমেণ্ট এটা কৰিব। ভিডিঅ'টো ভাল লাগিলে আপোনালোকৰ বন্ধুসকলৰ মাজলৈ শ্বেয়াৰ কৰিব। আৰু যদি নতুনকৈ মোৰ চেনেলটো চাইছে, ভিডিঅ'বিলাক যদি আপোনাৰ ভাল লাগে, মোৰ একান্তই অনুৰোধটো ৰক্ষা কৰিব বুলি আশা কৰিলোঁ। সেইটো হৈছে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ। আপোনালোকৰ সহায়েৰে মোৰ একান্তই কামনা। আৰু যিসকলে ভিডিঅ'টো চাইছে তেখেতলোকলৈ মই মোৰ আন্তৰিক ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে পুনৰ এবাৰ ৰঙালী বিহুৰ শুভেচ্ছা যাচিলোঁ। আশা কৰিছোঁ আপোনালোকৰ ৰঙালী বিহুৰ এই দিনকেইটা সুকলমে গৈছে, আনন্দ উৎসাহৰ মাজতে পাৰ হৈছে। এতিয়ালৈ আহোঁ, সকলোলৈ পুনৰ এবাৰ ধন্যবাদ জনাই মোৰ ভিডিঅ'টো সামৰিছোঁ।